পুনৰ বৃদ্ধি পাইছে দেৰগাঁৱৰ উপকণ্ঠ অঞ্চলৰ অপহৰণৰ ঘটনা। ক'ত বহি আছে প্ৰশাসন বিভাগ? নিশ্চুপ কিয় আমাৰ দেৰগাঁও উপকণ্ঠ অঞ্চলৰ সন্মানীয় বিধায়কগৰাকী? হ'ব হ'ব ছাৰ, মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰি আছোঁ ছাৰ। হয় হয়, ইন্সপেক্টৰ দেৱাস্মিত বৰুৱা মোৰ লগতে বহি আছে ছাৰ। আমি এই বিষয়তে আলোচনা কৰি আছোঁ ছাৰ। আচ্ছা হ'ব হ'ব, ঠিক আছে ছাৰ। আচ্ছা মিষ্টাৰ বৰুৱা, হয় ছাৰ। আপোনালোকৰ ইনভেষ্টিগেশ্যন কিমান আগবাঢ়িছে বাৰু? মই যিমানখিনিলৈকে ইনভেষ্টিগেশ্যন কৰিছোঁ, এই বিষয়টোৰ লগত এজন ডাঙৰ বিষয়ে জড়িত হৈ আছে। হ'ব হ'ব, আপুনি নিজৰ কাম কৰি যাওক। হ'ব ছাৰ, মোৰ ফালৰ পৰা মই সম্পূৰ্ণ চেষ্টা কৰিম। দেউতা, মই অলপ ওলাই যাওঁ, অহা অলপ দেৰি হ'ব। অঁ যোৱা। বৰুৱা ছাৰ কেতিয়া আহিলে? অলপ সময় হৈছে। ঠিক আছে ছাৰ, আহিছোঁ। দেউতাই কথাটো গম পাইছে নেকি? কি কি হ'ব এতিয়া? নাই নাই, ইমান প্ৰব্লেম একো নহয়। দেউতাক মই ভালদৰে জানো। মাৰ মৰাৰ পৰা মই যিটো কৈছোঁ তাকে শুনি আহিছে, চ' একো প্ৰব্লেম নহয়। কিন্তু আমাৰ ঘৰ আৰু তোমালোকৰ ঘৰৰ মাজত বহুত পাৰ্থক্য। তোমাৰ দেউতাই মানি ল'ব জানো? মোৰ গোসানীজনী, কেলে চিন্তা কৰিছা? মই চব মেনেজ কৰি দিম নহয়। যাওঁ এতিয়া, ব'লা। ব'লা। ভণ্টি, এই ৰাস্তাটো ক'ত ওলাইছে? ঐ চৰি হা, অলপ দেৰি হৈ গ'ল। প্লিজ বেয়া নাপাবা, প্লিজ। তুমিতো অকল চাকৰিহে চিনি পোৱা, মোকতো টাইমে নিদিয়া। এতিয়া আহিছোঁ ন, প্লিজ মোক বন্ধ কৰা আৰু কি খাবা কোৱা। তুমিয়ে দিয়া কিবা এটা অৰ্ডাৰ। আমাক কলৈ আনিছে? আমাক যাবলৈ দিয়ক। ঐ চুপ! ৰাজা ভাই, ছাৰক কথাটো জনাই দিব লাগিছিল নেকি? লগাই দে। ছাৰ, কাম হৈ গ'ল আৰু 4টামান মান পালেই ছাপ্লাই দিব পাৰিম। পাৰ্টি লাগি আছে। অ'কে, পুলিচটোৱে অলপ দিগদাৰ দি আছে। তাৰ গাৰ্লফ্ৰেণ্ডজনীকে উঠাই দিবি। অ'কে ছাৰ।
তুমি যাবা হা, মই যাওঁ, ভাগৰ লাগিছে। ঠিক আছে বাই। বাই। তুমি নামা, মই যাওঁ হা। ঐ ইন্সপেক্টৰলৈ ফোন এটা লগাই দে। হেল্ল', তোৰ মৰমৰ নিশা ক'ত আছে? কোনে কৈছে? হেল্ল', তহঁতৰ নিচিনা মুখা পিন্ধা ভদ্ৰ সমাজখনত মোৰ এটা নাম আছে, অভদ্ৰ। তোৰ যদি মৰমৰ নিশাক পাব বিচাৰ তই চাই থকা ফাইলখন বন্ধ কৰি দে, নহ'লে তোৰ সেই মৰমৰ নিশাই অসমৰ বাহিৰৰ হোটেলত কোনোবা কোঠা এটা শুৱনি কৰি ৰাখিব, বেলেগ ছোৱালীৰ দৰে। বুজিলি নহয়? অ'কে, বাই ইন্সপেক্টৰ। অঁ হেল্ল' কোৱা। হেল্ল' হেল্ল' বিক্ৰম, হেল্ল', শুনিছা? ইমান ভয় খাইছা কিয়? এইকেইদিন যে চহৰৰ পৰা ছোৱালীবোৰ নোহোৱা হৈ আছে। এজনী ছোৱালী মোৰ চকুৰ সন্মুখতে কিডনেপ কৰিলে। মই ভিডিঅ' কৰি থৈছোঁ। সিহঁতি মোক দেখিলে, মোৰ বৰ ভয় লাগিছে। অ'কে 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 তুমি এটা কাম কৰিবা, শুনা। তুমি ঘৰৰ ভিতৰতে সোমাই থাকিবা, বাহিৰলৈ ওলাই নাহিবা হা। মই কাইলৈ ৰাতিপুৱা যাম, কল কৰিম, তেতিয়া ওলাই আহিবা। তুমি একদম ভয় নকৰিবা, চোৱা মই তোমাৰ লগত আছোঁ, ভয় নকৰিবা, ঠিক আছে? অ'কে। অঁ এতিয়া তুমি শুই যোৱা, ঠিক আছে? অ'কে অ'কে। দেউতা, তোমাৰ বাবে এটা গুড নিউজ আছে। কি? আমাৰ চহৰতে ছোৱালী কিডনেপ কৰা গেংটো আমাৰ লগৰ আৰুচিয়ে ভিডিঅ' কৰি থৈছে। কাইলৈ ৰাতিপুৱালৈ চাগে ভিডিঅ'টো পাই যাম। অঁ, বৰ ভাল কথা দেখোন। তাইৰ ঘৰটো ক'ত আছিল? কোৰালগুৰিতে। ৰাজা ভাই, আমি যে ছোৱালীজনী কিডনেপ কৰিছিলোঁ, ছোৱালী এজনীয়ে ভিডিঅ' কৰি থৈ দিলে। কি? ভালকৈ শাস্তি কৰিব নোৱাৰিলি? চাওক এতিয়া আমি কি ক'ম? বছ, ছাৰে গম নোপোৱাৰ আগত ছোৱালীজনী উঠাই দিওঁ নেকি? হ'ব যা। হেল্ল', তহঁতি কি কৰি আছ? ছাৰ? পুলিচৰ গাৰ্লফ্ৰেণ্ডক কিডনেপ কৰোঁতে ভিডিঅ' কৰিবলৈ পালে কেনেকৈ? নহয় মানে ছাৰ। চুপ, যেন তেনে ভিডিঅ'টো কালেক্ট কৰ। হেল্ল', মই ঘৰৰ পৰা ওলাই গৈছোঁ, তুমি ওলাই আহা। মই থৈছোঁ, সোনকালে আহা। দাদাই ছোৱালীজনী ক'ৰবাত দেখিছিলে নেকি? মই নাজানো দেই।
হেল্ল' ছাৰ আপুনি কোৱা ছোৱালীজনী পাই গ'লোঁ আৰু ভিডিঅ'টো পালোঁ আপোনাক লোকেশ্যনটো দিছোঁ হোৱাটছএপত এবাৰ চাই যাবহি আজিয়ে মালখিনি ট্ৰেন্সফাৰ দিম ছাৰ হেল্ল' বৰুৱা ছাৰ আমাক যাব দিয়ক প্লিজ আমাক কিয় ধৰি নিছে কিয় যাব বছ মালকেইটা ছাপ্লাই দিব লাগিছিলে ওপৰত হাল্লা লগাই আছে ঐ চুপ না ছাৰ আহি আছে মই ফোন কৰিছিলোঁ ঐ চুপ থাক না মাইকীৰ ওপৰত আৰু কিমান দাদাগিৰি খটুৱাবি মোৰ লগত লাগ কোন বে তই তোৰ বাপেৰ এই মা না বে ইয়াক ৰ'ব ছাৰ মেইন কালপিতটো আপোনালোকে ধৰিবই পৰা নাই অতদিনৰ পৰা ভদ্ৰতাৰ মুখা পিন্ধি থকা এই অঞ্চলটো প্ৰতিনিধিত্ব কৰা মোৰ দেউতা MLA প্ৰতাপ চৌধুৰীয়ে হ'ল ইহঁতৰ বছ কি MLA ছাৰ হয় ক ছাৰক হয় ইহঁতক লৈ যাওক ছাৰ আৰু মোৰ দেউতাক ধৰাৰ ব্যৱস্থা কৰক ইহঁতৰ দৰে কিছুমান জন্তুৰ জহতে নিষ্পাপ ছোৱালীবোৰ ধ্বংসৰ মুখলৈ গৈছে ইহঁতক লৈ যাওক